Hello friends, welcome to my YouTube channel. আজি আমি মেট্ৰিক পৰীক্ষাৰ 1 নম্বৰ কুৱেশ্যনটোৰ পৰা 6 নম্বৰ কুৱেশ্যনটোলৈকে সমাধান কৰিম। এই সমাধানটোলৈ আগবঢ়াৰ আগতেই আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা আৰু এই বেল আইকনটো চুই অন কৰি দিয়া। তেতিয়া আমি আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন পাই যাবা আৰু সকলোতকৈ আগত চাব পাৰিবা। আমাৰ প্ৰশ্নটো দিছে তলৰ কোনটো সংখ্যা অপৰিমেয়? আমাৰ অপচন কেইটা দিছে 0.142871428714287 22/7 পাই আৰু √4/11। আমি জানো যে যিবিলাক সংখ্যাক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ সেইবিলাকে হৈছে পৰিমেয় সংখ্যা। আনহাতে আমি যিবিলাক সংখ্যাক এই আৰ্হিত প্ৰকাশ কৰিব নোৱাৰোঁ অৰ্থাৎ p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰোঁ সেইবিলাক হৈছে অপৰিমেয় সংখ্যা। ইয়াত চোৱা আমাৰ এই প্ৰথম অপচনটো এটা পৌনঃপুৰণিক সংখ্যা হয়। এইবিলাকক আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ, গতিকে ই পৰিমেয়। আনহাতে 22/7 ই p/q আৰ্হিত আছে, গতিকে এইটো পৰিমেয়। এতিয়া এইটো এটা পৰিমেয় সংখ্যা p/q আৰ্হিত আছে, গতিকে আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন চি অৰ্থাৎ পাই এটা অপৰিমেয় সংখ্যা। এইটো আমি পাই আহিছোঁ। আমাৰ নেক্সট কুৱেশ্যনটো দিছে তলৰ ৰৈখিক সমীকৰণৰ জোৰকেইটা বিবেচনা কৰা। ইয়াত আমাৰ ৰৈখিক সমীকৰণৰ দুটা জোৰ দি দিছে 2x - 3y = 8, 4x - 6y = 9 আৰু আনটো জোৰ দিছে 2x + 3y - 9 = 0 আৰু 4x + 6y - 18 = 0। আমাক ইয়াত সমাধান আছে সমাধান নাই এনেকৈ কৰি চাৰিটা অপচন দি দিছে। ইয়াৰ পৰা আমি শুদ্ধ অপচনটো বাছি উলিয়াব লাগে। এতিয়া আমি প্ৰথমে এই ফাৰ্ষ্ট জোৰটো ল'ম। এই ফাৰ্ষ্ট জোৰটোৰ কাৰণে a1 2 b1 - 3 আৰু c1 - 8। একেদৰে a2 হ'ব 4 b2 হ'ব -6 আৰু c2 হ'ব -9। এতিয়া আমি a1/a2 b1/b2 আৰু c1/c2 ইহঁতৰ মান নিৰ্ণয় কৰিম। ইয়াত a1/a2 হৈ যাব 2/4 = 1/2। একেদৰে b1/b2 হৈ যাব -3/6 কটাকটি গুচি যাব সমান হ'ব 1/2। সেই একেদৰে c1/c2 কৰিলে হ'ব -8/9 মাইনাছ কটাকটি গুচি গ'ল 8/9। এতিয়া আমি ইয়াত পাইছোঁ চোৱা a1/a2 = b1/b2 not equal to c1/c2। আমি জানো যে a1/a2 = b1/b2 not equal to c1/c2 হ'লে সমীকৰণৰ জোৰটোৰ কোনো সমাধান নাথাকে, গতিকে এই ফাৰ্ষ্ট জোৰটোৰ কোনো সমাধান নাই। একেদৰে আমাৰ নেক্সট জোৰটোৰ কাৰণে a1 হ'ব 2 b1 হ'ব 3 আৰু c1 হ'ব -9 আৰু a2 হ'ব 4 b2 হ'ব 6 আৰু c2 হ'ব -18। এতিয়া আগৰ দৰেই আমি a1/a2 উলিয়াম। a1/a2 হ'ব ইয়াত 2/4 সমান 1/2। এতিয়া b1/b2 সমান 3/6 সমান হ'ব 1/2 আৰু c1/c2 সমান -9/18 এইটো হ'ব 1/2। এতিয়া আমি পালোঁ যে a1/a2 সমান b1/b2 সমান c1/c2। আমি জানো যে a1/a2 সমান b1/b2 সমান c1/c2 হ'লে জোৰটোৰ অসীম সংখ্যক সমাধান থাকে, গতিকে এই জোৰটোৰ অসীম সংখ্যক সমাধান আছে। আমি পালোঁ যে প্ৰথম জোৰটোৰ কোনো সমাধান নাই আৰু দ্বিতীয় জোৰটোৰ অসীম সংখ্যক সমাধান আছে, গতিকে অপচন ডিটো হ'ব শুদ্ধ উত্তৰ। এই কুৱেশ্যনটোত দিছে 3x² + 11x - 2ৰ শূন্য দুটাৰ পূৰণফল। আমি এই অপচন চাৰিটাৰ পৰা শুদ্ধ অপচনটো বাচিব লাগে। এইটো এটা দ্বিঘাত বহুপদ হয়। দ্বিঘাত বহুপদৰ আৰ্হিটো হৈছে ax² + bx + c। এতিয়া শূন্য দুটা যদি আলফা আৰু বিটা হয় তেতিয়াহ'লে শূন্য দুটাৰ পূৰণফল অৰ্থাৎ আলফা পূৰণ বিটা = c/a হ'ব। c হৈছে ধ্ৰুৱক পদ আৰু a হৈছে x² সহগ। এতিয়া আমি c আৰু a ৰ মান বহাই দিম। c হৈছে -2 আৰু a হ'ব 3, গতিকে আমি পালোঁ শূন্য দুটাৰ পূৰণফল -2/3, গতিকে আমাৰ শুদ্ধ অপচনটো হ'ব অপচন বি। এই কুৱেশ্যনটোত দিছে -4 -8 -12 এই সমান্তৰ প্ৰগতিটোৰ 26তম পদটো হ'ল। এই পদটো আমি নিৰ্ণয় কৰিব লাগে। ইয়াৰ অপচনকেইটা দি দিছে, ইয়াৰ পিছত কোনটো শুদ্ধ হয় আমি সেইটো উলিয়াব লাগে। ইয়াত a = -4, d = -8 - -4,
মাইনাছে তো প্লাছ হয় সেইকাৰণে আমি লিখিম -8 + 4 -8 + 4 টো হৈ যাব -4 আমি 26তম পদটো নিৰ্ণয় কৰিব লাগে গতিকে n = হ'ব 26 আৰু আমি জানো যে an = a + n - 1 হোল ইনটু d আমি 26তম পদটো নিৰ্ণয় কৰিব লাগে গতিকে a26 = আমি এতিয়া মানবোৰ বহাই দিম a ঠাইত আছিলে -4 হ'ব -4 + n - 1 অৰ্থাৎ 26 - 1 হোল ইনটু d d মান আছিলে -4 সেইকাৰণে আমি -4 বহাই দিছো = -4 + 25 ইনটু -4 এতিয়া -4 + 25 ইনটু -4 হৈ যাব -100 -4 + -100 হৈ যাব -104 গতিকে অপচন চি টো হ'ব শুদ্ধ অপচন এই কুৱেশ্যনটো সুধিছে ABC ত্ৰিভুজৰ AB সমান x - 1 cm AC সমান 2√x cm BC সমান x + 1 cm তেনেহ'লে আমাৰ এই কোনটো কোন সমকোণ হয় সেইটো আমাক সুধিছে আমি জানো যে সমকোণী ত্ৰিভুজৰ কৰ্ণডালৰ বৰ্গটো তাৰ আন দুডাল বাহুৰ বৰ্গৰ যোগফলৰ সমান হয় গতিকে ইয়াত আমি প্ৰথমে এই বাহুকেইডালৰ বৰ্গ নিৰ্ণয় কৰিম গতিকে AB² = x - 1 হোল স্কয়াৰ ই a - b হোল স্কয়াৰ ফৰ্মুলাত আছে গতিকে আমি ফৰ্মুলা মতে বহাই দিছো x² - 2x + 1 একেদৰে AC স্কয়াৰ কৰিম AC² = 2√x হোল স্কয়াৰ 2 স্কয়াৰ হলে হ'ব 4 আৰু √x স্কয়াৰ হলে হ'ব x সমান 4x BC² = হ'ব x + 1 হোল স্কয়াৰ এইটো a + b হোল স্কয়াৰ আহিত আছে গতিকে আমি বহাই দিম x² + 2x + 1 এতিয়া তোমালোকে মন কৰা আমি যদি AB² + AC² কৰো তেতিয়া হলে BC² ৰ সমান হ'ব যোগটো কৰি দিছো x² - 2x + 1 + 4x + 4x - 2x ইহঁতে প্লাসে মাইনাসে আমি মাইনাস হৈ যাব গতিকে হ'ব x² + 2x + 1 এইটো চোৱা এইটো BC² ৰ লগত সমান হৈছে গতিকে BC ডাল হৈছে কৰ্ণ আমি জানো যে কৰ্ণৰ বিপৰীতে থকা কোনটো সমকোণ ইয়াত চিত্ৰটোত আমি দেখাই দিছো BC ডাল হৈছে কৰ্ণ তাৰ বিপৰীতে কোণ এটো আছে গতিকে হ'ব কোণ এটো সমকোণ গতিকে আমাৰ শুদ্ধ অপচনটো হ'ব অপচন এ ইয়াত আমাক সুধিছে XY বিন্দুটো 7 1 আৰু 3 5 বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী তেনেহলে কোনটো অপচন শুদ্ধ হয় হেতু আমি নিৰ্ণয় কৰিব লাগে কাষত এই চিত্ৰটো আকি দেখাই দিছো এটো হৈছে XY বিন্দুটো এটো 7 আৰু 1 এই বিন্দুটো আৰু এটো 3 5 বিন্দুটো আমাক কৈছে এই বিন্দু দুটা XY বিন্দুটোৰ পৰা সমদূৰত্বত আছে বুলি কৈছে ইয়াত নাম দি দিছো AB C মানে কি কৈছে AB যিমান দূৰত্ব আৰু BC ৰো সেই দূৰত্বটো সমানে গতিকে আমি লিখিম AB = BC এতিয়া আমি দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰিম মই দূৰত্ব সূত্ৰটো লিখি দিছো আমাৰ দূৰত্ব সূত্ৰটো হৈছিল √x1 - x2 হোল স্কয়াৰ + y1 - y2 হোল স্কয়াৰ এতিয়া আমি এই ফৰ্মুলা অনুসৰি AB আৰু BC ৰ কাৰণে মানবোৰ বহাই দিম এতিয়া AB হৈ যাব x - 7 হোল স্কয়াৰ প্লাস y - 1 হোল স্কয়াৰ ইকুৱেল টু √x - 3 হোল স্কয়াৰ প্লাস y - 5 হোল স্কয়াৰ এই যে দুয়ো পক্ষতে ৰুট হৈ আছে গতিকে আমি ৰুট কাটি দিম ই এতিয়া a - b হোল স্কয়াৰ ফৰ্মুলাত পৰি আছে গতিকে আমি ফৰ্মুলা অনুসৰি মান বহাই দিম হৈ যাব x² - 2 x * 7 + 7 স্কয়াৰ আকৌ প্লাস ই a - b হোল স্কয়াৰ ফৰ্মুলাত আছে তাৰো আমি মান বহাই দিম প্লাস y² - 2y + 1 ইকুৱেল টু ইহঁতো ফৰ্মুলাত পৰি আছে ইয়াকো আমি ফৰ্মুলা মতে বহাই দিছো 2 3 স্কয়াৰ প্লাস y² - 2y * 5 + 5 স্কয়াৰ এতিয়া এই যে x² আৰু ইফালেও x² আছে x² কটাকটি গুচি যাব হে একেদৰে এফালেও y² আছে আনফালেও
y স্কোৱাৰ আছে এই y স্কোৱাৰ কটাকটি গুচি যাব এতিয়া আমি এই পূৰণবোৰ কৰি দিছো এইটো হৈ যাব -14x plus 49 minus 2y plus 1 equal to এইটো হৈ যাব -6x plus 9 minus 10y plus 25 এতিয়া আমি চলক লগাবোৰ একেফালে কৰি দিম আৰু অকল ধ্ৰুৱক পদবিলাক আনফালে লৈ যাম তেতিয়া হৈ যাব -14x minus 2y plus 6x plus 10y equal to 9 plus 25 minus 49 আৰু minus 1 minus 14x plus 6x হৈ যাব minus 8x plus 10y minus 2y হৈ যাব 8y equal to এটো হৈ যাব minus 16 এতিয়া আমি minus 8 কমন লম আমি পাম -8 whole into x minus y equal to -16 এতিয়া আমি -8 টো আনফালে লৈ যাম তেতিয়া হৈ যাব x minus y equal to -16 by -8 এতিয়া আমি কটাকটি কৰি পাম 2 গতিকে আমি পালো x minus y equal to 2 গতিকে শুদ্ধ অপচনটো হ'ব অপচন সি এই ভিডিঅটো ভাল পালে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা